চাওক আজি আমি দেখিবলৈ হৈছে যোৱা 20 জুন তাৰিখে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ যি সম্ভাৱ্য খচৰা প্ৰকাশ কৰিছে অসমৰ 26টা সমষ্টিৰ লগতে আমাৰ তামুলপুৰ সমষ্টিখনো আমি পৰিলক্ষিত কৰিছোঁ আৰু দেখিবলৈ পাইছোঁ তামুলপুৰ সমষ্টিখন পূৰ্বতে জেনেৰেল সমষ্টি আছিল আৰু এই খচৰা তালিকাত আমি দেখিবলৈ পাইছোঁ তামুলপুৰ সমষ্টিখন ৰিজাৰ্ভ কৰিছে জনজাতিসকলৰ কাৰণে ৰিজাৰ্ভ কৰিছে তো এই ক্ষেত্ৰত আমি বিৰোধ কৰিছোঁ। ইতিমধ্যে আমি মহকুমা ডিপুটিৰ জৰিয়তে এই নিৰ্বাচন আয়োগ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাজ্যপাল সকলোলৈ আমি এখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আজি তামুলপুৰৰ মাজমজিয়াত আমি সকলো ছাত্ৰ সংগঠনে ঐক্য মঞ্চে একত্ৰিত হৈ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আয়োজন কৰিছোঁ যে আমাৰ তামুলপুৰ সমষ্টিটো পূৰ্বৰ দৰে বাহাল থাকিবলৈ আমি জনজাতি হিচাপে যে মৰ্যাদা দিবলৈ বিচাৰিছে এইখন চৰকাৰে বা নিৰ্বাচনৰ আগে আমি কেতিয়া মানি ল'লেও ধাৰাবাহিকভাৱে আমি আন্দোলন কৰিম। তামুলপুৰবাসী ৰাইজে ইয়াত কোনো কম্প্ৰমাইজ নাই, আমি আপোচবিহীনভাৱে আন্দোলন কৰি যাম। আমি চাওক আজিৰ দিনত মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ হকে আমি কাম কৰি যাম, কিন্তু এইটো কেনেকুৱা ধৰণৰ মানে সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া যেন খিলঞ্জীয়াৰ হকে আমি ইয়াত বসবাস কৰা সকলো বিভিন্ন জাতি জনগোষ্ঠীৰ আজি ৰাজনীতিক অধিকাৰ মৌলিক অধিকাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্গ কৰিবলৈ লৈছে। এই ক্ষেত্ৰত আমি বিৰোধ কৰিছোঁ, আন্দোলন কৰি যাম ধাৰাবাহিক আন্দোলন আৰু এই আন্দোলনৰ কোনো কিবা ব্যাঘাত জন্ম হ'লে সম্পূৰ্ণ দায়ী অসম চৰকাৰ। আমি চাওক আজি ওলাই আহিছোঁ কোনো জাতিৰ বিৰুদ্ধে নাই, কোনো অজনজাতিৰ লোকৰ বিৰুদ্ধে নাই, আমাৰ ৰাজনীতিক গণতান্ত্ৰিক মৌলিক অধিকাৰৰ কাৰণে আমি সকলোৱে ওলাই আহিছোঁ। জাতীয় ঐক্য মঞ্চই আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছোঁ। ইয়াৰ আমাৰ মূল উদ্দেশ্য হৈছে যে তামুলপুৰ সমষ্টিটো আমি সকলোৱে খেলিব পাৰিছিলোঁ ইয়াত, কিন্তু যোৱা 20 জুন তাৰিখে যিখন খচৰা আমাৰ ইয়াত ওলালে সেই খচৰাখনত সংৰক্ষিত কৰাৰ কাৰণে ST হিচাপে এই সমষ্টিটো সংৰক্ষিত হৈছে। গতিকে আমি বিভিন্ন দল সংগঠন আৰু আমাৰ ইয়াৰে যিকেইটা ৰাজনৈতিক দল আমি আটাই মিলি ইয়াত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। তাৰ লগে লগে মুখ্যমন্ত্ৰীক এটা কথাই আমি সুধিব বিচাৰিছোঁ যে আমি ইয়াত যিখিনি মানুহ আছোঁ আমি সঁচাকৈ খিলঞ্জীয়া হয় না নহয়, এই কথাখিনি তেখেতে আমাক স্পষ্ট কৰি দিব লাগে। আমি এটা কথাই স্পষ্ট কৰিব বিচাৰিছোঁ যে BTRত বসবাস কৰা যিখিনি অজনজাতীয় মানুহ আছে, যিখিনি BTRত এলেকা পৰে, মুখ্যমন্ত্ৰীয়ে প্ৰত্যেককে ST কৰি দিয়ক। আমি কাকো তেতিয়া আমি বাধাস্বৰূপ নকৰোঁ বা আমি প্ৰতিবাদ নকৰোঁ। তাৰ লগে লগে আমি ভাৰতীয় সংবিধানৰ 12ৰ পৰা 3 নং চেপ্টাৰৰ 12ৰ পৰা 35লৈ যি সাংবিধানিক আমাৰ ৰক্ষা কৱচ আছে বা সংবিধানে আমাক দিছে ৰাজনৈতিক অধিকাৰকে ধৰি মৌলিক অধিকাৰখিনি, এই অধিকাৰৰ কথাখিনি তেখেতসকলে আমাক স্পষ্ট কৰি দিব লাগে। আমি বুজি পোৱা নাই যে আমি সঁচাকৈ ইয়াত আমাৰ মৌলিক অধিকাৰ আমাক দিয়া হৈছে না হোৱা নাই। আমি তামুলপুৰ সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেখেতসকলে আমাক ৰাজনৈতিক অধিকাৰ মৌলিক অধিকাৰ বা অন্যান্য যিখিনি অধিকাৰ এই অধিকাৰখিনি তেখেতসকলে স্পষ্ট কৰি দিয়ক, আমি পাইছোঁ না পোৱা নাই। বাছ তামুলপুৰ সমষ্টি অজনজাতিৰ কাৰণে বা অন্যান্য জনগোষ্ঠী সকলোৱে খেলিব পৰা ইয়াত আমাৰ এটা ব্যৱস্থা আছিলে। যিটো সমষ্টিত ST ভোটাৰ আছিল 28.9% আৰু অন্যান্য জনগোষ্ঠী অজনজাতিৰ শতাংশ আছিলে আপোনাৰ 72%। গতিকে আমি 72% ভোটাৰ থকাৰ পিছতো কি কাৰণত এই সমষ্টিটো সংৰক্ষিত কৰিব বিচাৰিছোঁ আমি গম পোৱা নাই। আমি সেইকাৰণে আজি 2 ঘণ্টীয়া অৱস্থানৰ দ্বাৰা মুখ্যমন্ত্ৰী নিৰ্বাচনী আয়ুক্তক তেখেতসকলক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি 72% ভোটাৰে আমি কি কৰা উচিত, তেখেতসকলে আমাক স্পষ্ট কৰি দিব লাগে।